जो হৈছে এইযোৰ দেখিব পাইছে খুলি দেখুৱাইছো আপোনালোকক কৈ দিছো আপোনালোকে যদি কাপোৰযোৰ ল'ব বিচাৰিছে তেন্তে আপোনালোকে অনলাইন ল'ব পাৰিব আৰু অফলাইনো লোৱা হয় মানে যদি দূৰৰ হয় তেতিয়া হলে অনলাইন দিয়া হয় কুৰিয়াৰ কৰি আৰু যদি নমস্কাৰ আপোনালোক সকলোকে ধৰিত্ৰী মনৰ চেনেললৈ স্বাগতম জনাইছো আৰু আপোনালোকে গমে পায় মোৰ চেনেলটোত কেৱল চাদৰ মেখেলা দেখুওৱা হয় আৰু আপোনালোকে এটোও জানে যে থলুৱা চাদৰ মেখেলাবোৰ ইয়াত দেখুওৱা হয় আৰু আজিও আপোনালোকৰ বাবে এযোৰ খুব ধুনীয়া চাদৰ মেখেলা লৈ আহিছো এতিয়া আপোনালোকক চাদৰ মেখেলাযোৰ দেখুৱাই লওঁ আজিৰ চাদৰ মেখেলাযোৰ হৈছে এইযোৰ দেখিব পাইছে আৰু এই কাপোৰযোৰ হৈছে আপেল ৰঙৰ ইয়াতে কিন্তু অলপ ৰঙা একদম আপেল কালাৰ বোৱা নহয় অকলমান হেকাৰণে কালাৰটো অলপ দেখিবলৈ বেলেগ দেখিছে ইয়াতে ৰঙা মানে আপেল কালাৰটো বোৱা হৈছে আৰু এতিয়া আপোনালোকক ইয়াৰে চাদৰখন খুলি দেখুৱাইছো আৰু ভিডিওটিৰ মাজতে আপোনালোকক কৈ দিছো আপোনালোকে যদি কাপোৰযোৰ ল'ব বিচাৰিছে তেন্তে আপোনালোকে অনলাইন ল'ব পাৰিব আৰু অফলাইনো লোৱা হয় মানে যদি দূৰৰ হয় তেতিয়া হলে অনলাইন দিয়া হয় কুৰিয়াৰ কৰি আৰু যদি মানে ওচৰৰ হয় তেতিয়া হলে অফলাইনে দিয়া হয় আৰু এতিয়া আপোনালোকক দেখুৱাইছো এখন হিয়াৰে চাদৰখন আৰু এই চাদৰখনত খুব ধুনীয়াকৈ মানে গোটেই গাতে ফুলখিনি বসা আছে আৰু ফুলখিনি বসা আছে সেউজীয়া আৰু কলাৰে এনেকৈ দেখিব পাইছে মাজত হালধীয়া ৰংটো দিয়া হোৱা নাই কিন্তু থাকটোত খুব ধুনীয়াকৈ হালধীয়াও দিয়া গৈছে চাদৰখনৰ আঁচলটো হয় আৰু এতিয়া আপোনালোকক চাদৰখন লৈ দেখুৱাইছো আৰু আপোনালোকে এই কাপোৰযোৰ যদি ল'ব বিচাৰিছে তেতিয়া হলে স্ক্ৰিনত নাম্বাৰটো দিয়া আছে আপোনালোকে হোৱাটছআপ কৰিব আৰু তাত আপোনালোকৰ প্ৰাইচটো কৈ দিয়া হ'ব এই হৈছে কাপোৰযোৰ খুব ধুনীয়া আৰু পিয়ৰ মাছাজ হয় কাপোৰযোৰ আপোনালোকক কৈ দিছো কেনেকুৱা লাগিছে জনাব কাপোৰযোৰ আপোনালোকক ভাল লাগিছে নে নাই জনাবচোন বাৰু আৰু কালেকশনবোৰ আপোনালোকৰ কেনেকুৱা লাগিছে হেতু জনাব আৰু জুলুমটো এই চাদৰখনৰ কথা হোৱা নাই আপোনালোকে যদি মোৰ পৰা জুলুমটো গাঠিব বিচাৰিছে তেতিয়া হলে জুলুমৰ চাৰ্জটো এক্সট্ৰাকৈ দিব লাগিব আৰু এতিয়া আপোনালোকক ইয়াৰে মেখেলাখন দেখুৱাও মেখেলাখনো একদম সেম টু সেমে হয় আপোনালোকে গমে পায় মেখেলাখন যেটো সেট কাপোৰে অনা হয় সেইকাৰণে মেখেলাবোৰ প্ৰায় একেই থাকে আৰু এখন হৈছে ইয়াৰে মেখেলাখনো খুব ধুনীয়াকৈ একদম ওপৰলৈকে ফুলখিনি দিয়া আছে একে ধৰণে আঁঠুৰ অকনমান তলত হ'ব এই ফুলকেইটা একদম আঁঠুৰ ওপৰলৈকে দিয়া হোৱা নাই এইখন দেখুৱাইছো মেখেলাখনো খুব ধুনীয়াকৈ মেখেলাখনো একদম ধুনীয়া আৰু দীঘল পুতলখিনি খুব ঠিকে আছে আৰু এই মেখেলাখন চিলোৱা হোৱা নাই আপোনালোকে ভিডিঅ' জনোৱা হয় মানে যদি চিলোৱা থাকে মেখেলা কেইখন সেইকেইখন চিলোৱা বুলি আৰু এইখন যেটো চিলোৱা হোৱা নাই গতিকে এই মেখেলাখন চিলোৱা হোৱা নাই এই কথাটো কৈ দিয়া হৈছে আপোনালোকক আৰু আপোনালোকে যদি এই কাপোৰযোৰ ল'ব বিচাৰিছে তেন্তে হোৱাটছআপ নাম্বাৰটো দিয়া আছে স্ক্ৰিনত তাৰ পৰা ল'ব পাৰিব আৰু এটা কথা আপোনালোকক জনাও যে বহুতে কয় মানে কাপোৰবোৰৰ প্ৰাইচটো অলপ বেছি হোৱা বুলি আৰু বহুতে কয় কম হোৱা বুলি আৰু যিখিনিয়ে লৈছে তেওঁলোককতো ধন্যবাদ লোৱাৰ বাবে তেওঁলোকে জনাইছে যিহেতু কিন্তু যিসকলে প্ৰাইচবোৰ বেছি বুলি কৈ আছে তেওঁলোকক এটা কথা জনাও যে যেহেতু সূতাৰ দামটো কম হয় আৰু কাপোৰযোৰ দূৰৰ হলে যেটো কুৰিয়াৰ কৰি পঠাব লগা হয় আৰু কুৰিয়াৰৰ চাৰ্জটো যেটো লোৱা নহয় সেই হিচাপত কাপোৰবোৰ বিক্ৰী কৰা হয় এই কথাখিনিও জনাই দিলো আজিৰ ভিডিওটো বাৰু আপোনালোকৰ চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ কমেন্ট সাবস্ক্ৰাইব সকলোখিনি কৰি দিবা আজিলৈ বাই বাই